এই হাঁহৰ মাত কৰিশ্মা নাথৰ মাত একেই কথা। তো কৰিশ্মা নাথৰ মাতটো তাৰমানে এই দেখিছেনে হাঁহৰ অঁ এনেকুৱা মাত তাৰমানে। কৰিশ্মা নাথ এজনী ভাণ্ডকী, কৰিশ্মা নাথ এজনী স্বাৰ্থলোভী, কৰিশ্মা নাথ এজনী স্বাৰ্থলোভী ছোৱালী। তো আজিহে গম পাইছোঁ যে তাই এজনী বহুত পইচালোভী ছোৱালী। চাওক কৰিশ্মা নাথৰ মাতে আৰু ৰাজহাঁহৰ যিটো পেনপেনীয়া মাত তাই একেই কথা। তো যেনেকৈ পে 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 এইটো হ'ল নেকি কি গান নেগেৰা নাম হ'ল এইটো নে? তো কৰিশ্মা নাথ এজনী পইচা লোভীয়া ছোৱালী, কৰিশ্মা নাথ এজনী পইচা লোভীয়া ছোৱালী। তাই তাৰমানে এখন মঞ্চত কাম কৰিম বুলি পইচা লয় আৰু নেক্সটখনৰ পৰাও পইচা লৈ লয়, কিন্তু টাইম টেবুল মিলাব নোৱাৰে। কৰিশ্মা নাথ হ'ল এজনী ভাণ্ডকী, তাই এজনী পইচা লোভীয়া ছোৱালী। কৰিশ্মা নাথৰ তাৰমানে লেভেলটো আজিকালি বেছি বাঢ়ি গৈছে। তাৰমানে তাইক দিনক দিনে তাৰমানে পইচা খাবলৈ পায় তাৰমানে তাই অলপ লেভেল বোলা বস্তুটো বেছি তাৰমানে পূৰা বাঢ়ি গৈছে। তো তাই কি আজিকালি পইচা চুবলৈ পায় যে ইখন মঞ্চলৈ মাতে সিখন মঞ্চলৈ মাতে, যি নেকি তাই তাৰমানে দিনক দিনে যেনেকৈ পইচা হ'লে মানুহৰ তাৰমানে অকাতটো বদলি হৈ যায়, তাইও তাৰমানে আগৰগতে নহয় আজিকালি। তাৰমানে তাইৰ অকাতটো আজিকালি বদলি হৈ গ'ল। তো তাৰমানে সেইদিনাখন কি হ'ল আপোনাৰ ভূপেন হাজৰিকাৰ কিবা মৃত্যু উদযাপন কৰিছিলে, কমিটিয়ে মাতিছিলে, তাতনো কি হ'ল আপোনালোকে চাওকচোন বাৰু। গৈ আপোনালোকক কোনোবা কমিটিৰ মানুহ ফোনটো দিছে, দিওঁ তাৰপিছত মই কথা পাতিলোঁ যে মই ক'লোঁ নাযাওঁ নেকি, কথাটো যিহেতু মোক ইয়াৰ পৰাও মানুহে কৈছে যে পৰিস্থিতি বেয়া হোৱা বুলি, গতিকে মই গ'লেতো যদি এখন কাজিয়া সৃষ্টি হয়, কালিও নিজত ওলাই যাব যে কৰিশ্মা এনেকুৱা কাজিয়াৰ আকৌ এখন মানে বহুত বেয়া এটা ওলাই যাব। তাৰপিছত ই ক'লে যে তুমি আহা একো নহয়। তাৰপিছত মানুহজনে কল কৰিছে, কোনে বা এগ্ৰিমেণ্ট কৰিছে নামটো নাজানো। তাৰপিছত কল কৰাৰ পিছত মই সুধিলোঁ খুৰা মই যাম নেকি? তেতিয়া কৈছে মই ঘৰত আহিলোঁ, তুমি কমিটিৰ মানুহ ফোন কৰা। মোৰ তাত যিহেতু ফোন নাম্বাৰ নাই কমিটিৰ বেলেগৰ, তাৰপিছত ফোন কৰিছোঁ। যিকোনো মানুহ ফোন কৰিলেতো অসুবিধা সেনেকুৱা অসুবিধা হ'ব নোৱাৰে। তুমি নিজে কলটো তুমি পাইছা নে বেলেগে পাইছে? মই কৰিছোঁ, 3বাৰ কৰিছোঁ মানে এটা নাম্বাৰত। নহয় মানে যেতিয়া মোক কমিটিখনে ক'লে যেতিয়া আহিব ওলাইছিলোঁ তেতিয়া ফোন কৰিছোঁ, মাৰ মোবাইলটো অফ হৈ গ'ল। মোৰ পৰা কৰোঁতে আনৰ নাম্বাৰ পাই ৰিচিভ নকৰিব পাৰে যিহেতু ৰাতিৰ কথা। মানে কথাটো হৈছে এইটোতো এখন সমাজ ৰখি আছিল, কি হ'ব এতিয়া সমাজখনে কি এটা কি মেছেজ পালা? এতিয়া কৰিম কি, এতিয়া টাইমটো নিমিলে নহয়, এতিয়া মানুহে নিজে ৰৈ থাকিলে কি ক'ম এতিয়া সেইটোতো হ'ব নোৱাৰে না, কি কৰিম এতিয়া। তোমাৰ মোৰ কথা হ'ল শুনা, তোমাৰ 1 নম্বৰ ভুল হৈছে তোমাৰ তাৰমানে দুটা এগ্ৰিমেণ্টত তুমি যদি একদম ডেম চিয়'ৰ তুমি যদি মানে ভাবা যে মই মানে পাৰিমেই, তাৰমানে তুমি তাৰমানে এগ্ৰিমেণ্টৰ ওপৰত বেছ কৰি তুমি আহিব নোৱাৰিলা নে? পাৰিলা জানো? গতিকে সেইটো ডাঙৰ প্ৰধান ভুল হৈছে। কাৰণ 1 নম্বৰ কথা হ'ল কি, তুমি তাৰমানে এটা কথা হৈছে তুমি দুটা এগ্ৰিমেণ্ট কেতিয়াও কৰিব নালাগিছিল। তাৰমানে দুটা এগ্ৰিমেণ্টৰ কাৰণে, আৰু দুটা এগ্ৰিমেণ্টত তুমি যে দিনত বুলি ক'লা, লিখাওঁতে ইমান ভুল হ'ল নে যে দিনৰ পৰা নিশা হ'ল, দিনততো না ইমান 10টা বজাততো দিনত নাম নাথাকে। হ'ব পাৰে আৰম্ভ ৰাতিপুৱাতো যোৱা বছৰ আমাৰ এটা কৈলাশ তালুকদাৰ আৰু ৰামচৰণ ভঁৰালী আহিছিল, ঠিকেইটো পৰিৱেশনটো আমাৰ অনুষ্ঠানটো ঠিকে চলি আছিল নহয়, আমাৰতো অনুষ্ঠানটো সৰু নহয়, ঠিকেইটো চলি আছে। যোৱা বছৰটো ভালকে চলিছে। এইবছৰ তোমাক ইমান ধুনীয়াকে এটা গ্লেমাৰ বুলি ভাবি কিনে মাতি লৈ এইবাৰ তুমি কিয় এনেকুৱা কৰিলা? তেওঁলোকে এতিয়া কথা দিছিলে তুমিতো যোগাযোগ কৰিব লাগিছিল কমচে কম, তোমাৰোতো এটা ৰেছপনচিবিলিটি আছিল যে 3 দিনৰ কথা আমি যোগাযোগ কৰিলো। তোমাৰ ৰেছপনচিবিলিটি কি আছিল? কিয় নকৰিলা তুমি? 3 দিন আগত কিয় ৰেছপনচিবিলিটি? 3 দিন আগত কৈছে দিনত বুলি কৈছে নেকি? দিনততো আমাৰ প্ৰগ্ৰাম নাথাকে, আমাৰতো ৰাতিয়ে থাকে। ঠিক আছে, ৰাতি 11টাতে আহিব লাগিছিল। তেওঁলোকৰ কথা মতে তেওঁলোকক ফোন কৰি কৈছে যে তুমি 11টা। ঠিক আছে, তুমি দিনত আহি যাব লাগিছিল। তুমি দিনত কিয় নাহিলা? তুমি দিনতে আহি যাব লাগিছিল। তুমি দিনত কিয় নাহিলা? ঠিক আছে, দিনত যেতিয়া দিলে ক'লে ৰাতি আছে, তেওঁলোকৰ আপোনালোকৰ মানুহৰ আগতে তেওঁলোকক ফোন কৰিছে। নহয় তুমি দিনত যদি আছিল দিনতে আহি যাব লাগিছিল। তুমি ক'ব লাগিছিল যে মই দিনতে যাম। এতিয়া তোমাৰ ইয়াৰে বিকল্প কি হ'ব? এতিয়া বিকল্পটো কি আছে? ইয়াৰ ব্যৱস্থা তুমি কি কৰিবা? এতিয়া বৰ্তমান ব্যৱস্থা কি হ'ব? তোমাৰ অনুৰাগী যিখিনি আছে, অনুৰাগীৰ বা আমাৰ কি কৰিবা? তুমি সেইটো কোৱা, কি কৰিবা? বিকল্পটো কি? ব্যৱস্থা কি? নেক্সট নহয়, একদম
কাৰেণ্ট কোৱা কাৰেণ্ট কি কৈছো কেতিয়াবা কেতিয়াবা কোনোবা দিনা কেতিয়া শব্দটো নহয়। এইটো বাদে এতিয়া কাৰেণ্ট ডিচিশ্যন কোৱা নহ'লে কিন্তু এইটো মিডিয়াত ভাইৰেল হ'ব বাছ তুমি কোৱা কাৰেণ্ট ডিচিশ্যন কোৱা তোমাকতো মেছেজ এটা দিব লাগিব নে ৰাতি যে তুমি আহিছা মেছেজটো দিয়া তুমি মেছেজটো দিয়া গৈছে নহয় এতিয়া আপোনালোকে মানে মেছেজটো দিয়া কি কৰিব লাগিব? মেছেজটো দিয়া তুমি মেছেজটো দিয়া ইয়াতে তোমাৰ ৰেকৰ্ডিং হৈ আছে মেছেজ দিয়া কাৰেণ্ট কোৱা কি কৰিবা তোমাৰ সিদ্ধান্ত কোৱা কেতিয়াবা হেৰিত কেতিয়াবাতো ডাঙৰ কথা নহয় তোমাৰ সিদ্ধান্ত কোৱা এতিয়া বৰ্তমান কোৱা অন ৰেকৰ্ডিং কোৱা তুমি কি ক'বা প্ৰগ্ৰেম হ'লে নাম গাই দিম কেতিয়াবা সেইটো হ'ব নোৱাৰে তুমি কোৱা সিদ্ধান্ত কোৱা সেইটো নাজানো। ক্ষমা খোজা? দেৰি হৈছে মইতো আহিবনে এইটো ক্ষমা খুজিছোৱে তো তাৰমানে এই ল'ৰাটো কৰিশ্মা নাথক বহুত ভাল পায় তাৰমানে প্ৰপ'জ এটা মাৰিম বুলি ভাবিছিলে কিন্তু এতিয়া প্ৰপ'জ নেমাৰে কিন্তু একদম প্ৰপ'জ নেমাৰে কি কাৰণে কৈ দিয়া তাই এজনী পইচা স্বাৰ্থ ল'বি সেইকাৰণে প্ৰপ'জ মাৰিবলৈ এতিয়া সক্ষম নহয় কৈ দিয়া কিবা এটা তাৰমানে ইয়াও কৰিশ্মা নাথক ভাল লাগে হ'লে ইও তাৰমানে প্ৰপ'জ এটা মাৰিম বুলি ভাবিছিলে এতিয়া কিন্তু প্ৰপ'জ নেমাৰে দেই কৰিশ্মা নাথে যিখন আপোনাৰ পইচা কাৰণে মৰিছে হয়তো ইয়ালৈ যদি বিয়া হয় এনেই উদাহৰণস্বৰূপে দিছোঁ আৰু ইয়ালৈ যদি বিয়া হয় পিছত আকৌ ধৰি যদি কাৰোবাৰ ধন পইচা থকা কিবা আকৌ বেলেগ এজনৰ পইচা কাৰোবাৰ লগত প্ৰেম চেম হয় আকৌ গুচি যাব এৰি থৈ ইনো ভাই তাইক প্ৰপ'জটো মাৰি কি টকা ন সেইকাৰণে নেমাৰে সেইকাৰণে এই ল'ৰাটোও প্ৰপ'জ এটা মাৰিম বুলি ভাবিছিলে তো মনটো আছিলে তো তাৰমানে সিও প্ৰপ'জ চপ'জ নেমাৰে আৰু দেই এনেকুৱা ছোৱালী কোনেও ভাল নাপায় অসমৰ ৰাইজ কি কোনেও ভাল নাপায় তো সেইটোকে লৈ পিনি আজি আৰু ভিডিঅ'টো মাৰিলোঁ নহয় বনালোঁ আৰু দেই কৃষ্ণ হয় আৰু বাই